তাতে এডমিট আছে। চ' মায়াকে মানে মোৰ লগতে পৰিলে, মানে হাতখন ভাঙিলে ইয়াতে মানে। চ' গাইজ ফাইনেলি নাৰায়ণ হস্পিটেল আহি গ'লোঁ। এই বনি চুনিল লৈ আমি হাৰা খালা জিকিম আৰু খাই থকা বছৰটোত আজি লাষ্টৰ দিন নাখালে একো নহয় দে। দিয়া না ধুই দিয়া না, দেৰি হৈছে। কেইটা বাজছি? 9টা বাজছি। মই 12টা। চ' হে গাইজ, গুড মৰ্ণিং। আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু মই ভিডিঅ' দিব পৰা নাই একেদিন ৰেগুলাৰলি, আৰু চ' মই আজি বছৰটো লাষ্ট বুলি আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু কালিৰ পৰা নতুন বছৰ। চ' নতুন বছৰত কিবা এটা প্ৰতিজ্ঞা কৰিব লাগিব আপোনালোকৰ ওচৰত। যিহেতু মই এটা ইউটিউব চেনেল চলাই আছোঁ, আৰু ইউটিউব চেনেলটো মই ভালদৰে চলাব পৰা নাই একচুৱেলি। চ' টাইম দিব পৰা নাই একচুৱেলি, টাইমৰ অভাৱ হৈছে। টাইমৰ অভাৱ হোৱা নাই একচুৱেলি, টাইমটো মই আচলতে সঠিক ব্যৱহাৰ কৰিব পৰা নাই ইউটিউবৰ ক্ষেত্ৰত। চ' নেক্সট বছৰৰ পৰাই মানে কালিৰ পৰা কিবা এটা আপোনালোকৰ প্ৰমিছ কৰিম। আৰু যিহেতু মই এতিয়া বৰ্তমান ডিউটিত আছোঁ, চাব পাৰে ডিউটিত আছোঁ। আজি লাষ্ট ডিউটি আৰু আছিল বছৰৰ। ডিউটিটো ভালদৰে কৰিব লাগিব। চ' আজি কি কৰোঁ বছৰটোত আপোনালোকক দেখুৱাম, চাই থাকিব। চিম্পুল এটা ব্লগ হ'ব আৰু। আজি যিহেতু বছৰটোত খানা চানা চবেই খায় আজি, বছৰটো শেষ বুলি। চ' মই এটা কিবা প্লেন কৰিছোঁ, প্লেনটো যদি ছাকচেছ হয়। চ' খানা মানে একচুৱেলি ঘৰত খানা খোৱা নহয়। যিহেতু মোৰ ৱাইফৰ মাকৰ মানে সেইদিনা এক্সিডেণ্ট এটা হৈ গ'ল, এতিয়া মেডিকেলত এডমিট আছে। আপোনাৰ চানচাৰি নাৰায়ণাত যি আছে তাতে এডমিট আছে। চ' মায়াকে মানে মোৰ লগতে পৰিলে, মানে হাতখন ভাঙিলে ইয়াতে মানে এতিয়া অপাৰেশ্যন কৰিব লাগে, এলব' অপাৰেশ্যন কৰিব লাগিব আৰু চল্ডাৰ অপাৰেশ্যন কৰিব লাগিব। এটা অপাৰেশ্যন ছাকচেছফুল হৈ গ'ল, আৰু নেক্সট মানডে মানে 2 তাৰিখে হ'ব নিশ্চয়। 2 তাৰিখে অপাৰেশ্যন আছে। ত' সেইটো কাম হোৱাৰ পাছত ভালদৰে এটা খানা খাম। আৰু যদি ঘৰ ৰুমত আহি যায়, ৰুমত আহিলে এটা সৰু কৰি এটা খানা খাম। আৰু খানা মানে পূৰা সেই খানা নহয় আৰু পাৰ্টি চাৰ্টি এনেকৈ ডেন্স চেন্স কৰি হ'লেও খানা নাখাওঁ আৰু। চ' চিম্পুল এনে মাছ মাংস আনি হ'লে কিবা খাম আৰু। চ' ভাল নালাগে ন কিবা এটা মেডিকেলত থাকিলে। তাইৰ মনটোও বেয়া লাগি আছে এতিয়া, মায়েকৰ এনেকুৱা অৱস্থা হৈছে, আৰু তাই খাব একচুৱেলি বিচৰা নাই। কিন্তু ময়ে কিবা এটা কৰিব লাগিব, তাইৰতো মনত সেইবিলাক নায়েই, ভাবেই নাই খানা খোৱাৰ। চ' ময়ে কিবা এটা ব্যৱস্থা কৰিব লাগিব। চ' চাওঁ ৰ'ব এতিয়া কেইটা বাজিল এতিয়া তোমাৰ এইপিনে মোৰ লগত আছে ফিৰজ, আৰু এটা ব্লগত দেখিছিল চাগে ফিৰজক। 10:43 11টা বাজিবই এতিয়া। আমি একচুৱেলি খানাটো দিনত নাখায় ন, ৰাতিহে খাব খানা। আৰু ৰাতি ইভিনিং বজাৰ কৰিলে হ'ল। আৰু তাই কেতিয়া আহে মই জনাম আপোনালোকক। চ' চাই থাকক। মোৰ ডিউটি পৰিৱেশটো চাওক, বহুত ধুনীয়া। ডিউটিৰ পৰা ডাইৰেক্ট আমি খানা খাম এতিয়া। ডিউটিত খানা দিছে আজি ছাৰহঁতে। ত' চাই থাকিব, যাই আছোঁ। এই অজিতদা আছে মোৰ লগত। আল্লাহে খালা নে খানা? খালোঁ। চ' গাইছ আজি দুখ লগা কথা, আজি শনিবাৰ। ময়ো শনিবাৰে মাছ মাংস নাখাওঁ। ত' পনীৰ আছে, ইয়াতে পূৰা মাছ লৈছে, মাংস লৈছে। আজি চিম্পুল খানা দিছে আৰু এই পাত্ৰত এই বনি চুনিল লৈ কণী আছেনে নাই? হা একো নাই? কি কথা কয়, মানুহে মাছ মাংস খোৱা নাই নেকি? ডিউটিৰ পৰা আহি ডাইৰেক্ট ফিল্ডত আহিছোঁ। চবে আজি লাষ্ট বছৰ বুলি খেলিছে আজি। ডিউটি চিউটি চবে যোৱা নাই আজি। চ' এই চখে আছে। এপিনে মাধুৰ্য
আব্দুল এই অজয় আছে, অজয় পুৰা বেটিং ধৰিব ৰখি আছে। কিন্তু বেটছমেনটো বেয়া। এই নিক সোণোৱাল আছে। সোণোৱাল না নাযাওঁ নেকি? আমি এতিয়া খেলিম আৰু খেলিম, চাই থাকক। আমি টছত জিকিছোঁ আৰু আমি বেটিং লৈছোঁ। আমাৰ অপেনাৰ গৈছে অজয় আৰু এইপিনে কোন যাব? এইপিনে কোন যাব? লুকু শৰ্মা যাব। এতিয়া খেলাখন উপভোগ কৰক আপোনালোকে, বছৰটোৰ লাষ্ট বুলি। আমাৰ ফিল্ডিং কৰি আছোঁ। মই এশবাৰ বল কৰিছোঁ, 2টা 6 খালোঁ আৰু এইপিনে আৰু 3 অভাৰত 30 ৰানমান লাগে আৰু। চাই থাকক। এইপিনে মুনাই বেটিং কৰি আছে। নোৱাৰিলে। হাৰা খেলা জিকিম আৰু 3টা বলত 3 ৰান লাগে নেকি? কেইৰান লাগে? কেইৰান লাগে? 4টাত 2 ৰান লাগে, 4টাত 2 ৰান। মাৰিয়ে দিলা। বঢ়িয়া বঢ়িয়া, 1 ৰান। কি ফৰে হৈ আছে, ব্লক হৈ আছে। ৱাইট হাৰিয়ে গেলো, হাৰি গেলো। ফাইনেলি গা চা ধুই ৰেডি হৈছোঁ। এতিয়া যাওঁ, মোৰ ৱাইফক আনিব আৰু নাৰায়ণত যাম এতিয়া চানচাৰি। এইফালে কি হয় চাওঁ আৰু কি পাৰ্টি কৰোঁ, কিবা কৰোঁ আপোনালোক জনাম, চাই থাকক। গাড়ী ষ্টাৰ্ট দিওঁ আৰু মোৰ লগত ভাইটি আছে। যাওঁ অলপ ব'লা। গাইজ তেল চেল ভৰালোঁ, অলপ তেল নাছিলে, লখৰা পালোঁ আমি। ৰাস্তাৰ কাম বেয়া চলি আছে আৰু চাব পাৰে। এই পুৰা JCB দি মাটি উঠাই আছে, পুৰা ৰাতি দিনে কাম কৰি আছে। ৰাস্তাটো হ'বই আৰু। ফাইনেলি নাৰায়ণ হস্পিটেল আহি গ'লোঁ। গাইজ গাড়ী চাড়ী চলাই বহুত ভাগৰ ধৰিছে আৰু ঠাণ্ডা লাগিছে। চাহ একাপ একাপ খাওঁ, চাহ বনাব দিছোঁ, ৰখি আছোঁ। গাইজ ইয়াতে পেচেণ্টবিলাক লগ কৰা এটা টাইমিং থাকে। টাইমিংটো মানে 5:30 পৰা 6টালৈকে। 6টা আধা ঘণ্টা আছে আৰু আধা ঘণ্টাৰ ভিতৰত আমি এটা গেষ্ট। আমি কেৰাম খেলোঁ, কেৰাম খেলিব আহিছোঁ। ভাইটি এটা ৰুমত আছে গেষ্ট হাউচত। জেন্টছ লজ বুলি আছে ইয়াতে, মেডিকেলৰ তৰফৰ পৰাই দিছে। মানে এদিন কেইটকা লয়? 120। 120 লয়। আজি খেলি আছোঁ দিনত ক্ৰিকেট, এতিয়া কেৰাম। গাড়ী 5:30 বাজিলে আৰু এতিয়া আমি এবাৰ লগ কৰোঁ মায়েকক, খেলা চেলা হ'ব। গাড়ী ফাইনেলি ৱাইফক লগ পালোঁ। মন চন ডাউন হৈ আছে, মায়েকক এৰি থৈ আহিলে ন। এতিয়া আমি ঘৰত যাম আৰু বহুত দূৰ বেলতলা যাব লাগিব আৰু বহুত জাম লাগে। নতুন ৰাস্তা বনাই আছে, পুৰা জাম লাগি আছে, কিবা লাগি আছে। ব'লা যাই থাকোঁ, চাই থাকক। গাইজ বজাৰ চজাৰ কৰি আহিলোঁ। চাব পাৰে আলু বেচ একো নাছিলে ঘৰতে, চব লৈ আহিলোঁ। বজাৰ কৰা দেখুওৱা নহ'ল আৰু আপোনালোকক। এতিয়া বনাম আৰু কি, শনিবাৰ বুলি আৰু কি হ'ব আৰু নিৰামিষে হ'ব, হয় না? তাই পুৰা মাছ মাংস আনিম বুলি ভাবিছিলোঁ, পাহৰি গৈছে শনিবাৰ বুলি। তেতিয়া মই ক'লোঁ
মটৰ লাগিব, মটৰ আনো নেকি মটৰ? তাই কি ভাবিছে মানে মটন বুলি ভাবিছে, মটন। মই নিজে কৈলা আজি তুমি মটৰ বুলি, তুমি মটন বুলি ভাবিছা নেকি? তুমি নকৰা নাই, মই খাম আজি। চ' পনীৰ আনিছোঁ আৰু মটৰ লৈ আহিছোঁ, মটৰৰ লগত পূৰা এখন চাহী পনীৰ বুলি কয় নেকি, কি বুলি কয়? অঁ, চ' মই বনাম, আপোনালোকক আজি দেখুৱাম। লাষ্ট বুলি আজি বছৰটোৰ ময়ে বনাওঁ আজি, বাদ দিয়ক আজি তিৰি চিৰি বাদ দিয়ক, আজি নিজে বনাম। আৰু চাই থাকক কি বনাম। এই পনীৰটো বেছি অনা নাই, মই অকলে খাম পনীৰ। এইটো টেমাটো লৈ আহিছোঁ। চ' বনাওঁ দিয়ক আজি। তুমি অকল বস্তুবিলাক ধুই দিয়া, মই বনাম। হা, ধুই দিবা না? ধুই দিয়া না, বস্তুবিলাকতো ধুই দিয়া। বস্তুবিলাক ধুই দিয়া, মই বনামতো। একো নহয় দেই, পনীৰ মাছ মাংস খাই থাকে বছৰটোত, আজি লাষ্টৰ দিনা নাখালে একো নহয় দে। দিয়া না, ধুই দিয়া না, দেৰি হৈছে, কেইটা বাজিছে? 9টা বাজিছে। মই 12টাৰ পাছত খাম বুলি ভাবিছিলোঁ মাছ মাংস, 12টালৈকে কোনে ৰখে? 12টালৈকে কোনে ৰখে? 12টা বহুত দেৰি, ঠাণ্ডা দিনত 12টালৈকে ৰখি থাকিব নোৱাৰি। আগৰ দিনৰ সেইটো জোচ নাই যে হেপী নিউ ইয়াৰ কম কাৰোবাক 12টা বজাত, সেইবিলাক একো নাই আৰু। আজিকালি লগত থাকেই আৰু কি আৰু। হেপী নিউ ইয়াৰ চবে জানে, এইটো 1 তাৰিখে হেপী নিউ ইয়াৰ হ'ব, হয়নে? চ' গাইজ, কাপোৰ চাপোৰ খুলি লওঁ অলপ। এই 20 টকা হৈছে আৰু কিবা কৰি। খুচৰা পইচা বহুত পৰছি কমিছন আজি মোৰ। অঁ, চ' গাইজ, এই পিঁয়াজ দিছোঁ আৰু পনীৰটো বনাম, পিঁয়াজটো ভাজিব দিছোঁ। বাটাৰেদি ভাজিছোঁ আজি, বাটাৰ পনীৰ মছলা খাম। চাহী পনীৰ নাখাওঁ কাৰণ দৈ নাপালোঁ। চ' গাইজ, আমাৰ পনীৰ ৰেডি হৈ গ'ল। এই পনীৰ চাব পাৰে, বনোৱা চনোৱা ইমান দেখুওৱা নাই আৰু, বাটাৰ পনীৰ মছলা পূৰা খাওঁ আৰু ভাতেদি। এক পিচ টেষ্ট কৰি চাওঁ। বহুত ভাল লাগিছে, পূৰা মাংসৰ টক্কৰ দিব পূৰা। হা, একচুৱেলি কি জানেনে, মই বনাম বুলি ভাবিছিলোঁ, মই নবনালোঁ। তাই কৈছে যদি খাওঁ ভালদৰে খাম, ময়ে বনাম। জানে মই বনালে এখন কি হ'ব, খিচাৰি হৈ যাব। মই অকল আলু আৰু মটৰ দিলোঁ হয়, বিলাহী দিলোঁ হয়। তাই কিবা ক'লে, মই আৰু দোকানত গ'লোঁ, দোকানত গৈ পেলাই আনিলোঁ বস্তু, বাটাৰ চাটাৰ আনিলোঁ। চ' এতিয়া খাইটো যি টেষ্ট পাইছোঁ ন, সেইটো আজি গাহৰি মাংস, মুৰ্গীৰ মাংস, মাটন কোনো পাত্তা নাপায়। মজা বনাইছা দেই। আজি অকল পনীৰেদি পেটটো ভৰাই দিম, পূৰা পেট ভৰি থাকিব। পনীৰ খাম, পেট ভৰিব। দিয়া ভাতটো লৈ আহা অলপ, ভাতে খাম দিয়া, ভাতো খাম অলপ। চ' গাইজ, মই পনীৰ খাই খাই আজি আপোনালোকক এডভান্স হেপী নিউ ইয়াৰ দিলোঁ। নতুন বছৰৰ শুভেচ্ছা থাকিল। পুৰণা বছৰটো পাহৰি যাওক, নতুন বছৰতো আদৰি লওক। চ' আমি আজি এটা এই চব ভাত আনিছে, চিম্পুল আৰু খানাটো আমাৰ শনিবাৰ বুলি, ভগৱানে ৰবিবাৰটো নেদলাক আৰু 31 ডিচেম্বৰ বুলি, উৰুকাটো আমাৰ একেই হ'ব। মোৰ লগৰ ল'ৰা এটা কৈছে, সুব্ৰতে কৈছিলে যে উৰুকা এইবাৰ শনিবাৰে। মোৰ সেইদিনাৰ পৰা মনটোৱে মৰা, সেইদিনাৰ পৰা ভাবিছোঁ আৰু কিবা পনীৰে কিবা হওক, পনীৰৰে কিবা পনীৰ পুৰবা চুৰবা যদি পাৰি পনীৰে পুৰিম, হয় না? অঁ, এই চাওক ভাতটো চাই লওক, নেমু দিছে, নেমু অকল পনীৰ, বাকী দালি আছে, দালিটো আছে দিনৰে দালি, দিনৰ দালি আৰু কি খাম, পনীৰেদি খাম, ভাজি আছে, ভাজি দি খাম। চ' আমাৰ এতিয়া 10:30 বাজিছে, 12টালৈকে নৰখোঁ, কৈছোঁৱেইচোন 12টালৈকে উঠিলে মই গাহৰি মটন চব আনিলোঁহে। চ' খাই দিওঁ দিয়া ন, চ' খাই দিওঁ, ইয়াৰ মন চন বেয়া আৰু সেইকাৰণে আৰু কি কৰোঁ আৰু। বাই বাই।
হেপী নিউ ইয়েৰ। চ' তুমি ক'বা নেকি? তাই ক'ব মন নাই, সেইকাৰণে তাইক কেমেৰাত আজি পেচ কৰা নাই আৰু মন চন বেয়া। চ' গাইজ ভালদৰে বছৰটো পাৰ কৰক, নতুন বছৰ, কালিৰ পৰা নতুন বছৰ, ভালদৰে চবৰে শুভ হওক তাকে কামনা কৰোঁ। হেপী নিউ ইয়েৰ, গুড বাই 2022 আৰু ৱেলকাম টু 2023। বাই বাই।